আজি মই বিশেষ ধৰণৰ এটা ভিডিঅ' লৈ আছোঁ যিটো ভিডিঅ' ইউনিক আৰু আপোনালোকে মেক্সিমাম ইউটিউবত বা য'তে নহওক ভিডিঅ'বিলাক অলপ খেলি মেলি পাব তাৰমানে কি হয় সিহঁতে বেলেগক দেখি বেলেগৰ শুনি কিনে ভিডিঅ' বনায় আৰু আমাৰ ট্ৰেডাৰখনেও কি কৰে বেলেগক দেখি কিনে বা শুনি কিনে ট্ৰেড কৰে একচুৱেলি অৰিজিন বস্তুটো নাজানে মই আজি ইয়াত বিশেষ ধৰণৰ ক্লাছ লৈছোঁ এইটো কাৰণ যে মানুহে অৰিজিনটো শিকক আমাৰ কি হয় সেইকাৰণে মই ক্লাছটোৰ নাম ৰাখিছোঁ কি শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং বিগিনাৰ বা নিউ ট্ৰেডাৰ যিখিনি বিগিনাৰ বা নিউ ট্ৰেডাৰ বা যিখিনি ট্ৰেড কৰিম বুলি ভাবি আছে আজি সেইখিনিৰ কাৰণে মই লৈ আছোঁ আমিতো জানুৱাৰী গৈ যে যেতিয়া আমি শ্বেয়াৰ মাৰ্কেট এণ্ট্ৰি দিব লগা হয় প্ৰথম আমাৰ দৰকাৰ হয় কি ডিমেট একাউণ্ট ট্ৰেডিং একাউণ্ট আৰু তাৰ ভিতৰত আমি শ্বেয়াৰখিনি কিনা বেচা কৰিব পাৰোঁ ঠিক আছে নেক্সট আমাৰ কি থাকিল ক্লাছিফিকেশ্যন অফ শ্বেয়াৰ ষ্টক এণ্ড হাউ ইট ৱৰ্ক হোৱাট ইজ ইণ্ডেক্স হোৱাট ইজ ইনভেষ্টমেণ্ট হ'ব দেই এইখিনি হোৱাট ইজ ইনভেষ্টমেণ্ট হোৱাট ইজ ইণ্ট্ৰাডে হোৱাট ইজ FNO এণ্ড অল এবাউট দ্য শ্বেয়াৰ মাৰ্কেট ইজ ডিছকাছড হিয়াৰ মই গোটেইখিনি ডিটেইলছত লৈ আহিম এইখিনি থাকিল নেক্সট আমাৰ ডিমেট একাউণ্ট কি বা ট্ৰেডিং একাউণ্ট কি জানোৱে মানুহখিনি তথাপি মই পটাপট কৈ গৈ আছোঁ এইখিনি যে ডিমেট একাউণ্ট কি যদি আমি শ্বেয়াৰ মাৰ্কেট এণ্ট্ৰি দিব লাগে দেন ডিমেট একাউণ্ট দৰকাৰ হয় যেনেকৈ আমি বেংকত যদি টকা থ'ব লাগে এটা বেংক একাউণ্ট দৰকাৰ হয়নে আৰু যদি ট্ৰেডিং কৰিব লগা হয় ট্ৰেডিং একাউণ্ট দৰকাৰ হয় কিন্তু ডিমেট একাউণ্ট খোলাৰ কাৰণে কিন্তু বেংক একাউণ্ট দৰকাৰ হয় কাৰণ ইয়াৰ পৰা ফাণ্ডখিনি ট্ৰেন্সফাৰ হ'ব বা ফাণ্ডখিনি তাত ৰিটাৰ্ণ ডিপ'জিট হ'ব ডিমেট একাউণ্ট হ'ল কি আমাৰ যেনেকৈ বেংকৰ একাউণ্টত আমি কি কৰোঁ আমি বেংকৰ একাউণ্টত কেছ জমা দিওঁ বা ইলেক্ট্ৰনিক যি হওক বেংকত আমি টকা জমা দিওঁ ঠিক তেনেকৈ ডিমেট একাউণ্টত আমাৰ যিখিনি চিকিউৰিটি শ্বেয়াৰ কিনো যিখিনি ইনভেষ্ট কৰাৰ কাৰণে শ্বেয়াৰ কিনো লং টাৰ্ম শ্বৰ্ট টাৰ্ম এই শ্বেয়াৰখিনি বা আমি বণ্ড যিখিনি কিনো সেইখিনি ইলেক্ট্ৰনিক্স মাধ্যমত ইয়াত কি হয় ইয়াত ডিপ'জিট হৈ থাকে জমা হৈ থাকে সেইখিনি আমাৰ এছেটে আপোনাৰ ঠিক তেনে আৰু যদি আমি ট্ৰেডিং কৰিব লাগে মানে কিনা বেচা কৰিব ডাইৰেক্ট ডিমেট একাউণ্টৰ পৰা কিনা বেচা কৰিব নোৱাৰোঁ তাৰ আণ্ডাৰত এটা ট্ৰেডিং একাউণ্ট দৰকাৰ হয় কিন্তু আমি এই ট্ৰেডিং একাউণ্টটো বা ডিমেট একাউণ্টটো আমি ক'ত খুলিম সেইটো বহুত ধৰণৰ আমাৰ ব্ৰকাৰ আছে বা প্লেটফৰ্ম আছে কি হয় কিছুমানে কয় যে মোৰ ইয়াৰলিত মেইনটেনেঞ্চ 0 অপেনিং 0 কিন্তু কিছুমান চাৰ্জ বেছি থাকে ঠিক আছে আপুনি সেইটো চাব বা আপুনি মোটামুটি আজি একে য'ত বেছি চাৰ্জ লৈ সিহঁতৰ ছাৰ্ভিচো ভাল দিয়ে